আপুনি জীৱনটো কেনেকৈ জীয়াব বিচাৰে? আপুনি আপোনাৰ জীৱনটো কেনেকৈ জীয়াব বিচাৰে? আপুনি বাৰু জীৱনত সুখী হ'ব নিবিচাৰে নেকি? নিশ্চয় বিচাৰে। কিন্তু আপুনি সুখ ক'ত কেনেকৈ বিচাৰি পাব? আপুনি জানেনে? বিষতো ইমান বিষ নাথাকে যিমান বিষ মানুহে মনৰ ভিতৰত ৰাখে। যদি আপুনি দুখৰ মাজতে হাঁহিবলৈ শিকিছে, তেন্তে বুজি লওক যে আপুনি জীৱনটো জীয়াই থাকিবলৈ শিকিছে। আপুনি আপোনাৰ ঘাবোৰ আনক দেখুওৱাৰ আগতে অলপ চিন্তা কৰা উচিত, কাৰণ আজিকালি মানুহে ঘাত মলম নহয় বৰং নিমখে ছটিয়ায়। যিসকলে আয়তকৈ বয় বেছি কৰিছে তেওঁ এদিন আনৰ ওচৰত হাত পাতিবই লাগিব। গতিকে প্ৰথমে আয়ৰ কথা ভাবক, তাৰ পিছত ব্যয়। আপোনাৰ সন্মুখত মিঠা মিঠা কথা কোৱা মানুহবোৰ আপোনাৰ পিছত বহুত তিতা হৈ পৰে। গতিকে সাৱধান হওক এনে মানুহৰ পৰা। বেয়া চিন্তাবোৰ আঁতৰাই ৰাখক আৰু ভাল চিন্তাবোৰক মনৰ মাজত ঠাই দিয়ক। শান্তি নিজে নিজেই আহিব। আপুনি ভুল কৰিলেই সকলোৱে আপোনাৰ সংগ এৰিব, কিন্তু মনত ৰাখিব, ভুল কৰিলেও আপোনাৰ লগত থকাজনেই আপোনাৰ প্ৰকৃত বন্ধু। প্ৰকৃত বন্ধু চিনাক্ত কৰাত দেৰি নকৰিব। শৈশৱত ঘড়ী নথকা সময়তো সকলোৰে হাতত সময় আছিল। এতিয়া সকলোৰে হাতত ঘড়ী আছে, কিন্তু কাৰো হাতত সময় নাই। সময়ক ধৰি ৰাখিবলৈ শিকক। আপুনি যদি ভাবিছে সকলো দুখৰ পৰা মুক্তি পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব, তেনেহ'লে সেয়া আপোনাৰ ভ্ৰম। আপুনি সুখী হোৱাৰ পিছতহে আপোনাৰ মনৰ দুখবোৰ গুচি যাব, আৰু এয়াই বাস্তৱ। সকলোৱে ভাবে জীৱনে আমাক সদায় এটা নতুন ৰাতিপুৱা দিয়ে, লগতে একোটা নতুন দিন। আচলতে সেইটো নহয়। জীৱনে আমাক এটা ৰাতিপুৱা দি আমাৰ পৰা এটা দিন কাঢ়ি লৈ যায়। সম্পৰ্কবোৰ জীয়াই ৰখা হয় হৃদয়ৰ জৰিয়তে, আৰু সম্পৰ্ক ব্যৱহাৰ কৰা হয় মগজুৰে। সম্পৰ্কবোৰক ব্যৱহাৰ কৰাৰ সুযোগ নিদিব। কোনো মানুহে নিজকে সলনি কৰিব নিবিচাৰে। কিছুমান মানুহক প্ৰেমে আৰু কিছুমানক ঘৃণাই সলনি কৰে। আপুনি নিজকে সলনি কৰক, দেখিব আপুনি জীয়াই থকাৰ নতুন পথ বিচাৰি পাইছে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।